ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু বিশ্বকৰ্মাৰ পূজাৰ উপলক্ষে মই আজি ফুৰিবলৈ ওলাইছোঁ। আৰু ক'ত ক'ত ফুৰিবলৈ যাওঁ সকলো পৰিৱেশ মই আপোনালোকক দেখুৱাম, গতিকে চাই থাকিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি এতিয়া আমাৰ LIC অফিচ আহি পালোহি। ইয়াত চাওক আমাৰ LIC অফিচ। আৰু এতিয়া মই ভিতৰলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই যাম। গতিকে ইয়াত চাওক আমাৰ LIC অফিচ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা চলি আছে। গতিকে মই দেখুৱাই আছোঁ আপোনালোকক। এয়া ভিতৰত গৈ আছোঁ। বাছ ষ্টেচনত পূজা চলি আছে আৰু এয়া চাওক মই দেখুৱাই আছোঁ অকণমান। এয়া ভাগৱত পাঠ চলি আছে। কলি যুগৰ মনোমতী মনুষ্য আমাৰ বহুত লোক আছে, ধুনীয়াকৈ বনাইছে। বহুত লোক খাব পাৰে। এই তাৰে মাজতে বাছ ষ্টেচনত শ্ৰী বিশ্বকৰ্মা পূজা চলি আছে। এতিয়া গৈ আছোঁ ঘৰলৈ। মই এতিয়া বনগাঁও পালোহি আৰু এতিয়া মই পাহামলৈ যাম। পাহাম হৈ একদম ঘৰলৈ যাম। গতিকে চাই থাকিব। দুধনৈৰ ওচৰৰ পৰা বৰষুণ আহিছিলে, মই অকণমান ভিজি গ'লোঁ। আৰু ইপিনে কিন্তু বৰষুণ নাই, একদম বাৰে শুকান, মানে ৰ'দ দি আছে ইপিনে। বনগাঁৱৰ কাষৰ পৰিৱেশসমূহ দেখুৱাই আছোঁ আপোনালোকক। ইয়াত চাওক কিমান ধুনীয়া লাগি আছে। ৱাও, সেউজীয়া সেউজীয়া পৰিৱেশ। ইয়াত চাওক পৰিৱেশটো কিমান ধুনীয়া লাগি আছে। ইয়াত চাওক ৱাও, ডাঙৰ ডাঙৰ গছজোপা ৰাস্তাৰ আৰু ডাঙৰ ডাঙৰ গছজোপাৰ মাজেৰে ৰাস্তা, কিমান ধুনীয়া লাগি আছে পৰিৱেশটো। আৰু এয়া হৈছে ডেকাচাঙৰ পৰিৱেশ। সেউজীয়া সেউজীয়া পৰিৱেশৰ মাজেৰে মই গৈ আছোঁ। গতিকে চাই থাকিব। আৰু এতিয়া মই যাম ৰিচুত ফুটবল খেলৰ প্ৰতিযোগিতা চলি আছে আৰু এই প্ৰতিযোগিতা চাবলৈ মই গৈ আছোঁ আৰু আপোনালোকক অকণমান দেখুৱাম। গতিকে চাই থাকিব। ইয়াত দিছোঁ খেলপথাৰ আহি পালোঁ আৰু ইয়াত চাই আছোঁ ফুটবল মেটচ আৰু আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ ফুটবল মেটচৰ প্ৰতিযোগিতাসমূহ। গতিকে আপোনালোকেও ঘৰত বহি বহি চাই থাকিব। ইয়া গলৰ পিনে লৈ আনি আছে আৰু ইয়া ৱাও, গ'ল হৈ গ'ল। ইয়া চাওক। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।